আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে কাৰণ প্ৰথমতে মই কিবা এটা বেলেগ ভিডিঅ' দিছোঁ লাষ্টৰ ফালে বেলেগ এটা ভিডিঅ' তো মই কৈ দিওঁ সিদিনাখনে আমি গৈছিলোঁ মিৰ্জাত আমি ঢোল দুটামান টনাবলৈ আৰু তালি কেইখনমান চেঞ্জ কৰিবলৈ গৈছিলোঁ কাৰণ এইখন মানে হৈছে গোবিন্দদাৰ একদম প্ৰিয় দোকান বুলি ক'ব লাগিব মানে তেখেত বহুত পুৰণা কাষ্টমাৰ এইখন দোকানৰ গতিকে মোকো লৈ গ'ল আৰু আমি তাতে ঢোলকেইটা টনাই আনি কেনে আৰু তালি কিছুমান চেঞ্জ কৰিব দি এয়া মই পাছদিনাখনে আহিলোঁ বম্বে ফেশ্বন বুলি কোৱা আমাৰ যে গণেশগুৰিত যে ব্ৰিজৰ কাষৰ দিকিৰে এখন আছে যে দুখনকে আছে য'ত নেকি আপোনাৰ কচমেটিকৰ বস্তু পায় আৰু মানে কাপোৰ কানিও পায় মই শুনি কেনে আহিলোঁ বোলে তাতে কম দামী বস্তু পায় কিন্তু মই এটা কথা কওঁ তাতে যোৱাতকৈ আপোনালোকে ফেঞ্চি বজাৰৰ ফুটপাথত কিনাই ভাল কাৰণ ইয়াৰে যিখিনি বস্তু কোৱালিটি একদম ল' কোৱালিটি আৰু মানে সেইকাৰণে মানে 10 টকাত দিয়ে আমাৰ যিটো ফেঞ্চি বজাৰত যিমানটো বস্তু আমি 10 টকাতে পাওঁ ন ভাল ইয়াতে সেইটো নাই আৰু মানে কিছুমান বস্তুটো লগাতকৈ বেছিয়ে দাম গতিকে মই যিকেইটা হৈছে মই সেইকেইটাহে লৈছোঁ আৰু তাৰে ওপৰ বেছি লোৱা নাই কাৰণ এইবোৰৰ একো